হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি ওলাইছোঁ ফুৰিবলৈ বুলি, যিহেতু আমি বিয়াৰ পিছত ক'তো ফুৰিবলৈ যোৱা নাছিলোঁ। সেয়ে ওচৰতে ফুৰিবলৈ বুলি ওলাইছোঁ। ক'ত যাম, কি কৰিম আপোনালোকক সকলোবোৰ ভিডিঅ'ত দেখুৱাই থাকিম আৰু আগলৈকে ভিডিঅ'টো চাই থাকক। আজি আমি যাত্ৰা কৰিছিলোঁ AB লাক্সাৰিয়া নামৰ বাছখনত তিতাবৰৰ পৰা। সঠিক সময়তে বাছখন আহি পালেহি। ইয়াৰ ছিটসমূহ বহুতেই ধুনীয়া আছিল। এয়া আমি গুৱাহাটীৰ অভিমুখে যাত্ৰা কৰি আছোঁ। আজিৰ যাত্ৰা আপোনালোকে আমাক চাই থাকক। বাছখনৰ ষ্টপেজ আছিল জখলাবন্ধাত আমি নামি লৈ পেলাই অলপ ফ্ৰেছ হৈ ৰাজলক্ষ্মী হোটেলতে ৰুটি পুৰি খালোঁ। তাৰপিছত আহি আমি ৰাতিপুৱা গুৱাহাটী পালোঁহি। গুৱাহাটী যিহেতু আমি 6টা বজাত পালোঁহি, সেইবাবে আমি তাতে খানাপাৰাতে এখন হোটেল বুক কৰি ল'লোঁ ফ্ৰেছ হ'বৰ বাবে। এয়া আমাৰ হোটেলৰ কোঠাটো। এই কোঠাটোতে আমি ফ্ৰেছ হৈ সাজু হ'লোঁ আমাৰ যাত্ৰা পথত যাবৰ বাবে। গতিকে সকলো চাই থাকক, আমি ক'ত যাম, কেতিয়া যাম।